ৰূপহীহাটৰ জুৰিয়াৰ মাহগুৰিত সংঘটিত হৈছে এটা জলবিস্ফোৰণৰ ঘটনা। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাহগুৰি পাইপ পানী যোগান আঁচনিৰ টেংকি ফাটি এই বিস্ফোৰণ সংঘটিত হয়। নতুনকৈ সংস্থাপন কৰা পানীৰ টেংকি পৰীক্ষাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো। ফলত টেংকি টুকুৰা হৈ প্ৰায় 30 মিটাৰ আঁতৰত থকা গড়কাপ্তানি পথলৈকে উফৰি পৰে। বিস্ফোৰণৰ সময়ত কোনো বাহন থকা হ'লে হয়তো এক ভয়ংকৰ বিপদৰ সৃষ্টি হ'লহেঁতেন। এখন দেৱালৰ লগতে এটি পথো সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে 1 কিলোমিটাৰ আঁতৰৰ পৰা ইয়াৰ শব্দ শুনা গৈছিল। বৰ্তমানলৈকে মাহাগুৰিৰ ৰাইজ আতংকত দিন পাৰ কৰিছে। ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছিল যদিও ইয়াৰ বিপৰীতে অভিযন্তা আৰু ঠিকাদাৰে ৰাইজক ভাবুকিহে দিয়ে। ৰাইজে চৰকাৰক এই ঘটনা তদন্ত কৰি অনুৰোধ জনায়। আজি প্ৰায় এসপ্তাহ হ'ল টেংকিটো ব্ৰাষ্ট হৈ ৰাস্তাত পৰিছে। ইফালে পৰি আমাৰ উকিলৰ বাউণ্ডাৰীত গৈ ঘৰত ছিটিকি পৰিছে, এইফালে পুখুৰীত গৈ ৰাস্তা বাগৰি পৰিছে। পিছে আমি কামটো এই টেংকিটো নিম্নমানৰ কৰাৰ কাৰণে মই হাক দিছোঁ ইঞ্জিনিয়াৰক মাতি আনিছোঁ ইয়াত। ইঞ্জিনিয়াৰে আমাক ধমকি দিছে, তুমি কোন হয়, কালি ভৰাই থ'ম। ফোন কৰি আমাক ধমকি দিছে, তুমি একোডাল ছিঙিব নোৱাৰিবা। আমি যেনেকৈ ইচ্ছা আমি চৰকাৰৰ ফলীয়া মানুহ, আমি কাম কৰিম, তোমালোকে একো কৰিব নোৱাৰিবা। পিছে আমাৰ ইয়াত চৰকাৰৰ তেনেকুৱা নিয়ম দিয়া নাই যে চৰকাৰৰ ফলীয়া হ'লে যে অনিয়ম কৰি যে টকা ঘটাৰ তেনেকুৱা নিয়মটো দিয়া নাই। চৰকাৰেতো ইয়াত যে কৈছে, মইতো অকলে নাছিলোঁ, প্ৰায় 1-1.5 মানুহ আছিল। সিহঁতৰ লগত তৰ্ক হৈছে। ৰাতি ইয়াৰ কৰ্মচাৰী বাবুল ইছলাম তেওঁক ধমকি দিছে, তুমি ইয়াত থকা অৱস্থাত স্থানীয় মানুহে কিয় কমপ্লেইন কৰে, তোমাক ইয়াৰ পৰা ট্ৰেন্সফাৰ লাগে নেকি, ট্ৰেন্সফাৰ দিম। পিছে আমাক তেওঁ ফোন কৰি কৈছে কোনে ইয়াত বাধা দিছে, নামকেইটা দিয়া মই কেছ কৰিম। পিছে ৰাইজে আমি কোনো হেৰি নাপাই পেলাই আমি মিডিয়াৰ পৰা নিশ্চয় আনন্দিত হৈছোঁ। যিমান কাম হৈছে একেবাৰে নিম্ন পৰ্যায়ৰ কাম হৈছে। কণ্ট্ৰেক্টৰ আৰু ভাস্কৰজ্যোতি মহন্ত যিজন ইঞ্জিনিয়াৰ, তেওঁ এক লগত লগ হৈ ইয়াত আহিছে, আহি পেলাই আমাক মানে উল্টা বুজনি দিছে। অনিয়ম কি হৈছে? অনিয়ম টেংকিটো যিটো বনাইছে, টেংকিটো ফাটি ৰাস্তাত পৰিছে গৈ পানী, ইফালে ছিটিকি ইফালে পৰিছে। ব্ৰাষ্ট হৈছিল নেকি? একে ব্ৰাষ্ট। আমি ঘৰৰ পৰা আমাৰ প্ৰায় আধা কিলোমিটাৰ দূৰত ঘৰ, আমি তাৰ পৰা দৌৰি আহি চাইছোঁ টেংকি ব্ৰাষ্ট হৈছে। ইফালে ৰাস্তা ভাঙি গৈ পুখুৰীত পৰিছে। আৰু এই যিবিলাক ৰাস্তাৰ কাম হৈছে, এইটো যিটো ৰাস্তা টেংকি ভাঙাৰ কাৰণে হৈছে নেকি? টেংকি ভাঙাৰ কাৰণে এইটো গোটেইটো ভাঙি পুখুৰীত গৈ পৰিছে। এই ৱালো ভাঙিছে, ৱাল ভাঙিছে। সেইফালে চাওক আপোনালোকে লাইভ, ৱাল ভাঙিছে। মানে এতিয়া এই মাগুৰি যিটো পানী যোগান আঁচনিৰ টেংকি লৈ আপোনাৰ আতংক হৈ পৰিছে। আতংক মানে মই অকল গোটেই অঞ্চলৰ ৰাইজ আতংকিত। আনকি ভাস্কৰজ্যোতি মহন্ত যিজন ইয়াৰ ইঞ্জিনিয়াৰ, তেওঁ কৈছে আমাৰ গভৰ্ণমেণ্টৰ দৰমহা পাওঁ, আমি যিটো কয় সেইটো হ'ব। আমি সুধিছোঁ পইচাটো আমাৰ ৰাইজৰ কাৰেকশ্যনৰ পইচা, ৰাইজৰ কাম কৰিব, আপোনালোকে ভালকৈ কামটো কৰক। নিম্ন পৰ্যায়ৰ বস্তু দি কিয় কাম কৰিছে? এতিয়া মোটৰ কথা হ'ল এই টেংকি ব্ৰাষ্ট হোৱাৰ কাৰণে সেই ৱালটো ভাঙিছে সেইটো চাইডত। হয়, সেইটো চাইডৰ ৱাল ভাঙিছে, এইটো ৰাস্তা ভাঙিছে। এই ৰাস্তা ভাঙিছে 2 দিন হৈছে, এদিন নহয় 2 দিন হৈছে। 2 দিন ব্ৰাষ্ট হৈছে। 2 দিন ব্ৰাষ্ট হৈছে, এদিন ব্ৰাষ্ট হৈ সেই ৰাস্তাত গৈ পৰিছে পানী। আমাৰ PW ৰোড যিটো, PW ৰোডত গৈ পানী পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24।